মৰমৰ শিক্ষাৰ্থীসকল, তোমালোকক বুঢ়া বুঢ়ী আৰু শিয়াল শীৰ্ষক অসমীয়া দ্ৰুতপাঠৰ অন্তৰ্গত জোঁৱাইৰ সাধুটো আজি মই ক'বলৈ আগবাঢ়িছোঁ। তোমালোক আটাইয়ে সাধুটো মনোযোগেৰে শুনিবা। আহাচোন এতিয়া আমি সাধুটো শুনো। এবাৰ এজন মানুহে তেওঁৰ জোঁৱায়েকক বিহু খাবলৈ মাতিছিল। শহুৰেকৰ নিমন্ত্ৰণ ৰাখিবলৈ জোঁৱায়েক আবেলি বেলিকা যাবলৈ ওলাল। শহুৰেকে অকলে যাবলৈ কৈছিল বাবে সি লগত কোনো মানুহ লৈ যোৱা নাছিল। অলপ দূৰ যোৱাৰ পাছত সি দেখিবলৈ পালে তাৰ লগত ছাঁটোও আহিছে। গতিকে সি শহুৰেকে খং কৰিব বুলি ছাঁটোক লগত নিবলৈ ভয় কৰিলে। সেয়ে সি ছাঁটোক ক'লে, হেৰ' তোক কি লাগে, তই কিয় আহিছ, গুচি যা। ছাঁটোৱে একো নমতা দেখি সি আকৌ সুধিলে, তই নামাত কিয়, চেলেংখন লাগে নেকি? এই বুলি সুধি যেতিয়া সি মূৰ লৰালে, তেতিয়া ছাঁটোৱেও অলপ মূৰ লৰালে। গতিকে সি ছাঁটোক চেলেংখন লাগে বুলি ভাবি চেলেংখন দি দিলে। অলপ দূৰ যোৱাৰ পিছত সি আকৌ ছাঁটো দেখিলে। এইবাৰ সি তাৰ চোলাটো দি দিলে। এনেদৰে সি তাৰ চুৰিয়া গামোচা সকলো দি অন্ত কৰিলে। লাহে লাহে বেলি ডুব গ'ল আৰু গধূলি হ'ল। তেতিয়া সি ছাঁটোও নেদেখা হ'ল। অলপ দূৰ বাট যোৱাৰ পাছত সি চকুৰে ভালদৰে নেদেখা হ'ল, কাৰণ সি কুকুৰীকণা আছিল। এনেতে সি তাৰ শহুৰেকৰ ঘৰৰ বুঢ়া গৰু এটা দেখিবলৈ পালে। সি তাৰ নেগুৰত ধৰি তাৰ পিছে পিছে যাবলৈ ধৰিলে। অলপ সময়ৰ পাছত সি ঘৰ পালেগৈ, কিন্তু তাৰ গাত চুৰিয়া চোলা নথকাৰ বাবে সি শহুৰেকৰ আগত ওলাবলৈ লাজ কৰি কলগছ এজোপাৰ তলত চোৱা পাতনিত বহি থাকিল। শহুৰেকে বহু দেৰিলৈকে জোঁৱায়েক আহিব বুলি ৰৈ থাকি অৱশেষত নহা দেখি খাই বৈ শুবলৈ ল'লে। ইফালে শাহুৱেকে চোৱা তোৱা ধুই আন্ধাৰে মুন্ধাৰে চোৱা পানী আনি চোৱা পাতনিলৈ মাৰি পঠিয়ালে। জোঁৱায়েকৰ মূৰত পানী পৰাত সি উহ উহ বুলিলত শাহুৱেকে চাকি এটা লৈ চাই দেখিলে চোৱা পাতনিত জোঁৱায়েক বহি আছে। জোঁৱায়েকক গা পা ধুৱাই কাপোৰ কানি পিন্ধিবলৈ দি ভাত খাবলৈ দিলে। ভাতৰ লগত তাক জুলীয়া গুড় খাবলৈ দিলে। সি গুড় কেতিয়াও নেদেখা বাবে প্ৰথমতে খাবলৈ নিবিচাৰিছিল। পিছত শহুৰেকে জোৰ কৰাত অলপ খাই সোৱাদ পাই গুড় ক'ত আছে সুধিলে। শহুৰেকে বৰচাঙৰ ওপৰলৈ দেখুৱাই তাত থকা কলহটোতে থকা বুলি ক'লে। ভাত পানী খাই উঠাৰ পিছত জোঁৱায়েকক শুবলৈ দি শহুৰেক শাহুৱেকো শুই থাকিল। জোঁৱায়েকো শুলে, কিন্তু টোপনি তাৰ নাহিল। তাৰ মনটো কেৱল গুড়ৰ কলহৰ ওপৰতে থাকিল। যেতিয়া শহুৰেকহঁতৰ টোপনি অহা যেন গম পালে, সি মাৰি এডাল লৈ চাঙৰ ওপৰত থকা গুড়ৰ কলহটো ফুটাই তাৰ তলত মুখখন পাতি গুড় খাবলৈ ধৰিলে। সি দেখিলে তাৰ গাত গুড় পৰি গাটো এঠা এঠা হৈ পৰিল। তেনেতে সি তুলি কৰিবলৈ থোৱা কিছুমান তোলা দেখিবলৈ পালে। উপায় নাপাই তাৰ ওপৰতে বাগৰ দিলে। লগে লগে তাৰ গাটো গোটেই বগা নুমাল হ'ল। সি কি কৰিব একো ভাবি নাপাই সি ওচৰতে বান্ধি থোৱা ছাগলী কেইটামানৰ মাজত ৰাতিটো পাৰ হওক বুলি ভাবি শুই থাকিল। সেইদিনা আকৌ চোৰে ছাগলী চুৰ কৰিবলৈ আহিছিল। চোৰকেইটাই ভাবি আহিছিল যিটো ছাগলীৰ নোমত ধৰিলেই নোম উঠি আহিব সেইটো ছাগলীৰহে তেল বেছি, গতিকে সেই ছাগলীটোহে সিহঁতে নিব। সিহঁতে আহিয়েই পোনতে জোঁৱায়েকৰ গাত হাত দিলে। দেখিলে যে তাৰ নোমবোৰ হাতত উঠি আহিছে, গতিকে তাকে তেলাল ছাগলী বুলি ভাবি বান্ধি হাংগি কৰি লৈ গ'ল। সিহঁত যাওঁতে এখন নৈ পাৰ হ'ব লগা হৈছিল। নৈ পাৰ হওঁতে জোঁৱাই পানীত তিতি যোৱাৰ বাবে মাত লগালত চোৰকেইটাই ছাগলীয়ে মাতিছে বুলি ভয় খাই তাতে পেলাই লৰ মাৰিলে। নদীত পানী কম থকাৰ বাবে সি যেনে তেনে উঠি আহি পাৰত বহিলহি। এনেতে ৰাতিপুৱাল। ইফালে শহুৰেকে জোঁৱায়েকক ঘৰত দেখা নাপাই বিচাৰি বিচাৰি নদীৰ পাৰ পালেহি।
নদীৰ পাৰত জোঁৱায়েকক বহি থকা দেখি ঘৰলৈ লৈ গ'ল। তাৰ পাছত খুৱাই বোৱাই নিজৰ ঘৰলৈ পঠিয়াই দিলে।